তো হেল্ল' গাইজ গুড মৰ্ণিং। ৰাতিপুৱাই উঠি পূৰা ভিডিঅ' বনোৱাত লাগি গ'লোঁ। ইফালে দিব্যা ৰুমতে থাকিলোঁ আজি। আৰু এইফালে আমাৰ বাইক পাৰ্কিং কৰি থৈ দিছোঁ বৰ্তমান। দিব্যা আৰু ঘৰলৈকে উভতি আছোঁ আৰু বাইককেইখন ওলাই লওঁ আগত, তাৰপিছত দেখাইছোঁ ৰ'বা। চ' গাইজ ৰাতিপুৱাই পূৰা ওলালোঁ বাইক চাইক লৈ পেলাই। আগতে আৰু আমাৰ লগকেইটা আছে আৰু এইফালে মই পূৰা বাইক লৈ আছোঁ আৰু ৰাতিপুৱাৰ ভিউটো চাওক না, কি মজা হৈ আছে। বেছিকৈ গাড়ীও চলা নাই বাৰু, তো এনেকৈ যাই আছোঁ। তো চাই থাকক ভিডিঅ'টো শেষক লাগে, পূৰা এনজয় লওক। ইফালে মানে ৰ'দটো ওলাইছে, তো ৰ'দটো ওলাওঁতে আমি পুৰা এটা বঢ়িয়া জেগাত ৰখি দিলোঁ। এইফালে গৌতম আৰু আমাৰ বিষ্ণু পুৰা চাই আছে। এই ভিউ চাক, কি মজা ভিউ না, চাই লাগ এবাৰ। ইফালে আৰু মানুহবিলাক পোনে পোনে আহি আছে আৰু এইফালে ৰাস্তাতে যাই আছে, পুৰা ৰাস্তাৰ পৰা ৰখি ৰখি চাই আছে। তো চাই থাকক আৰু আগলৈ আছে, তো আগতে দেখাই থাকিম বাৰু। আৰু এতিয়া বৰ্তমান আমি ওলালোঁ বাইক আৰু আগলৈ যাওক। বৰ্তমান যাই আছোঁ আৰু ঘৰলৈকে। তো ইয়াৰ ভিডিঅ' চাই থাকক। আমি ওলালোঁ গাইজ, ভিউটো চাওক না, কি মজা লাগিছে না। মানে গাইজ কি ক'ম আৰু, বা বাইকখন মানে চলাব এটা কিবা এটা ভাল লাগিছে আৰু এনেকুৱা মানে জেগাত এইটো পুৰা জংঘলৰ মাজেদি যাই আছোঁ বৰ্তমান। মইতো মজা লাগিছে, তো একবাৰ হ'লে আহি চাব গাইজ, যাই আহি পোৱা নাই, মজা লাগি যাব চাব। তো এনেকৈ যাই আছোঁ পুৰা ফিলিং লৈ, লাহে লাহে পুৰা চলাই যাই আছোঁ। তো চাই থাকক পুৰা শেষক লাগে, মজা লৈ থাকক। তো যি পাৰোঁ দেখাই যাই আছোঁ আৰু এতিয়া বৰ্তমান একো নাই। আজি বৰ্তমান পুৰা ঘৰৰ দিশে যাই আছোঁ আৰু মই এখন হাতেদি মোবাইল ধৰি আৰু এখন হাতেদি বাইক চলাই পুৰা এনজয় লৈ যাই আছোঁ। তো এনেকৈ গ'লে কিবা মাজে মাজে প্ৰব্লেমটো হয়, তথাপিও আৰু যি পাৰোঁ দেখাবৰ কাৰণে আপোনালোকৰ কাৰণে চেষ্টা কৰিছোঁ আৰু গাইজ। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব। বেছিকৈ মানে মোৰ কাৰণে আৰু পুৰা ৰাস্তাঘৰে ভাল লাগিছে আৰু পুৰা প্লেন একদম পুৰা টাৰ্ণিং হ'লেও তথাপিও মানে ৰাস্তাঘৰ বঢ়িয়া, একদম বাইক চাইক চলাবৰ কাৰণে মজা। খালি অলপ লাহে লাহে চলালি হ'ল। তো গাইজ আৰু ইফালে ইমান গাড়ীৰ জামো নহয় বাৰু, বঢ়িয়া মিডিয়াম বা মানে এটা গাড়ী জাম নহয়। যেতিয়া আমাৰ ফালে যাবি না অসমত বা এনেকুৱা গাড়ীৰ ভিৰ হয় না, তই ছাইডে দিও কিব নৰবি, সেনেকুৱা দৰে একেবাৰে। তথাপিও নাই, তথাপি ইয়াতে অলপ জামটো কম পাইছোঁ। তথাপিও শ্বিলং মেঘালয় হয় না, মেঘালয়তে মানে এটা জাম নহয় বাৰু, পুৰা লাইন বাই লাইন গাড়ীগিলা চলি থাকে। তো ৰাস্তাঘৰ একদম পুৰা ভিউটো মজা লাগিছে। তো চাই থাকক শেষক লাগি, মজা লওক। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব। তো বেছিকেলি আজি এনেকৈ পুৰা ভিডিঅ'টো আৰম্ভ কৰি যাওঁ। তো মিউজিক মাজে মাজে মিউজিক সুৰকাই দি আছোঁ। তো চালক ভিডিঅ'টোক আৰম্ভ কৰি দিওঁ। बहुत अच्छे बाइक चला के थकना सुबह सुबह निकले घर में लियो गाइस इफाले मोबाइल चाই আছে আৰু মই আছে নেকি। তো অলপ কিবা কিবি খাই ল'ম, তো খাই যায় চাহকে খাই ল'ম আৰু কি বৰ্তমান ৰাতিপুৱা একো খোৱাই অহা নাই। একটা বিস্কুট লেয়াৰৰ পৰা খাই আছোঁ আমি। তো খাই দাই পূৰা চাহ আৰু ঘৰলৈকে উভতি আছোঁ। এইবাৰো দেখাই যাই থাকিম আৰু। চ' গাইজ ডাইৰেক্ট ঘৰত আহিলোঁ। তো বাটত আৰু ইমান এটা মানে ভিউ পইণ্টটো খাব নোৱাৰিলোঁ, কাৰণ আহোঁতে আমাৰ মানে এনেকুৱা এটা ঘটনা হৈ গ'ল। মানে কি ক'ম আৰু, তো ভিডিঅ' ক্লিপ কেইটামান আছে বাৰু, তো ভিডিঅ' ক্লিপটো লগাই দিম। মানে আহি থাকোঁতে টাৰ্ণিং এটা আছিলে, তো টাৰ্ণিংটো মানে ক্ৰছ কৰোঁতে বাইকখন শ্লিপ খাই গ'ল। তো বাইকখন শ্লিপ খাওঁতে মানে ডাইৰেক্ট পিছলি খাই আৰু ধৰা এক্সিডেণ্ট এটা হৈ গ'ল আৰু সেইকাৰণে পূৰা জেগা অলপ দেখাব নোৱাৰিলোঁ। তো ক'ৰবাত বৰষুণ হৈছে অলপ, তো ভিডিঅ' ক্লিপটো আছে বাৰু, তথাপিও নেদেখাওঁ বুলি ভাবিছিলোঁ, উপায় নাই। তো দেখাই দিওঁ। তো এইটো বৰ্তমান 2 নম্বৰ ভিডিঅ', 1 নম্বৰ ভিডিঅ'টো মই এডিট কৰিব পৰা নাই এতিয়ালৈকে। তো অলপ মানে হাতগিলা কষ্ট পাই আছোঁ, তো সেইকাৰণে মোবাইলটো হেৰি কৰাটো অলপ অসুবিধা হৈছে। তো এখন হাত পৰা ভাল আছে, তথাপি এখন হাত অলপ কষ্ট হৈছে। তো ভিডিঅ' ক্লিপ আছে, তো ভিডিঅ' ক্লিপটো লগাই দিছোঁ, চাই লওক। আৰু বেছিকেলি বাইকখন মোৰ নাছিলে, তো মই মানে অলপ চলাওঁতে মানে ভাগৰ লাগিছিলে। তো ভাগৰ লাগোঁতে মানে মই লগটোৰ গাড়ীখনত উঠিছিলোঁ, এক্সচেঞ্জ কৰিছিলোঁ।
তো বেলেগ এজনক মোৰখন চলাব দিয়ে আৰু মই তাত উঠিছিলোঁ। তো উঠোঁতে মানে সেনেকুৱা ঘটনাটো হৈ গ'ল আৰু এবাৰ মই মানে অলপ ভাগৰ লাগোতে এনেকুৱা তো উঠিছিলোঁ। তো সেইকাৰণে মই বাৰু চলোৱা নাই, তো সেয়া লগজনে চলাইছিলে। তো লগজনৰ লগতে হ'ল, তো মোৰ বাইকখন নহয়, তেহঁতৰ বাইকখন বাৰু। ये पूरा वही तो इतना तो ऐसा एक्सीडेंट हो गया। इसका तो पूरा हो गया इधर में भी। एक बार दिखा दो, एक बार दिखा दो। ये देखो इतना तो ये तो कमती है, ये इधर में तो देखो गाइस। इसका क्या करेगा गाइस, हम बोला आराम से आओ। ओ असम से आ रहा था, गुवाहाटी से आ रहा था यहाँ, तो तब नम्पू में हो गया ना। हाँ नम्पू में। चला तो गाइस हो गया ना, तो मैं पे करूँगा। बिखोते पहले लबी नहीं की तू बिखोते पहले लबी नहीं की আমার রুমত আছে, কিন্তু এই ডাক্তরক দেখাই কিনে লবি না। সেইটোৱেইতো হৈছে কথা। এতিয়া মেডিকেল গেলা নিগ্ৰিমত যাব লাগিব, হস্পিটেলত যাব লাগিব। তাতে ক'ত এতিয়া নহ'লে চৰকাৰী নেকি। আমাৰ তাতে গেলে, আমাৰ অসমত যাই কিনে কৰিলে বেছি ভাল হ'ব। তুমি জানো না, সিহঁতে হিন্দী কবি ভাল, ক'বাহে নাজানে মোৰ লগত হ'ব। হ'ব দে। চ' গাইছ আজিলৈ বাৰু ভ্লগটো এইখিনিয়ে আছিলে আৰু এনে পালে কমেণ্ট কৰি জনাব। তো উপায় নাই, কি কৰিম আৰু, হ'ব লগাটো হৈ গ'ল গাইছ। তো নেক্সট বাৰু ভালকৈ প্লেন কৰিম। তো এনেকুৱা নেক্সট বাৰ ভালকৈ প্লেন কৰিলে তো ভালকৈ দেখাম বাৰু।